হরি ওই রাম হইলা অবতার মনোবাঞ্ছা পূর্ণ করি ডর গহীন ভীরতি হরি ওই রাম রূপ ভয়ঙ্কর নিরন্তরে নরে ডাকি ভোলা রাম রাম Shaku Shaku adalah Tumijak Odorine Korea Sandihan Moihe Ojab Diban Moihe Brahu Nijei Nijei Sabisu Wa Vatsa Kiba itu Ostadisa Haritik Haru Prayugara Haru Tasyahiru Dusta Hirodaka Goro 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 ওই তেন্তেখে দাম্ভিক বরা ভাবিছিল তই দুদান্ত
কিন্তু এতিয়া দেখিছো ক্ষুদ্ৰ অতি ক্ষুদ্ৰ তই তোৰ দৰে ক্ষুদ্ৰ জীৱ বধ কৰি এই হিৰণ্যকশিপুৰে দুৰ্জয় শক্তিক আর জীবন খুঁজে দুলাম যা যা হেরো দুর্মতি বড় তোকে হিরণ্যকশিপুরে এতিয়াও দিছে প্রাণদান যা 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 সহস্ৰ ধ্যানত মগ্ন এই হিৰণ্য মাংস পেশী মেলি মাটিৰ লগত এস, এখন দেখো চোখ তৃষ্ণা তেনতে দূর কর মোর শেষ শেষ কোন কোন তো পছন্দ করা সঁচাকৈ সঁচাকৈ আজি সমকক্ষ প্ৰতিযোদ্ধা মিলিছে ভাগ্য দে দে তোৰ সত্য পৰিচয় বৰাহৰ ৰূপ লৈ কোন তই অধম দেৱতা তাকেই দিম নিৰূপণ এতিয়াও ইচিনি মোক অভিমানী অত্যাচাৰী নন্দন এটি কথা মোৰ আজি অহু শক্তি নিধনৰ বাবে আজি বহু শক্তি নিধনৰ বাবে মই আজি নিজেই দেৱ নারায়ণ নারায়ণ সঁচাকৈ আমাৰ কক্ষ প্ৰতিযোদ্ধা মিলিছে ভাগ্য হেৰ দেৱনাৰায়ণ দূৰ কৰ ৰণতৃষ্ণা মোৰ জাগি উঠ জাগি উঠ হিৰণ্যকশিপুৰ শত দানৱ শক্তি জাগি উঠ হিৰণ্যকশিপুৰ শত দানৱ শক্তি
যুদ্ধ ভৰে বহুমতি তোৱে কপমান দিব্য যজ্ঞ বৰা হস ৰূপে ভৈঠা তুমি লীলা এদন কৰকে ধাৰিলা হে প্ৰভু কমললোচন দিব্য যজ্ঞ বৰা স্বৰূপে আবিৰ্ভাৱ হৈ ভকতৰ মনোবাঞ্ছা কৰিলা পূৰণ প্ৰভু ধৰিত্ৰীক কৰিলা উদ্ধাৰ এই নিক্ষিণ নাৰদৰ সেৱা কৰিবা গ্ৰহণ প্ৰভু কৰিবা গ্ৰহণ তোমার ভক্তি কীর্তনত আমি হয়েছে সন্তুষ্ট আৰু শুনাৰাণী শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণুৰ অৰ্চন পদকে মন দাইছ বন্দন বিষ্ণু কি কৰিবা দেহাৰ পন ৰাণী এই নবিধ ভক্তিৰসৰ দ্বাৰাই ভগৱান শ্ৰীহৰিকে সন্তুষ্ট কৰিব পাৰি ইয়াৰ ভিতৰত শ্ৰৱণ আৰু কীৰ্তনেই শ্ৰেষ্ঠ ব'লা ৰাণী তুমি আৰু মই পলম নকৰি হৰিনাম লৈ লৈ মোৰ আশ্ৰমৰ দিশে হওঁ অগ্ৰসৰ এই হৰি নামে হৰি নামে এই হৰি নামে এই হৰি নামে কৰি আছে জগত এই হৰি নামে হৰি হৰি হরি
ব্রহ্মদেবায় নমঃ। আচৰিত অতি আচৰিত অনাহৰে অনিদ্ৰায় থাকি সহস্ৰ বছৰে ধ্যানত মগ্ন এই হিৰণ্যকশিপুৰ শৰীৰৰ মাংস পেশী মিলি গ'ল মাটিৰ লগত তথাপিও তাৰ নাই অলপো ভূক্ষেপ ধন্য ধন্য তুমি হিৰণ্যকশিপুৰ ধন্য আজি মই নিজেই পৰাজয় কৰিছোঁ স্বীকাৰ কোনে মোৰ তপস্যাত যৎময় ব্যাঘাত কোন চকু মেলা বৎস তুমি যাক অতদিনে কৰি আছা ধ্যান মই সেই ব্ৰহ্মা নিজেই আহি চাপিছো ওচৰ কোৱা বৎস সহস্ৰ বছৰ ধৰি কিহৰ উদ্দেশ্যে তুমি কৰিছা তপস্যা তুমি এই তেন্তে হিৰণ্যৰ প্ৰাণৰ দেৱতা লোৱা মোৰ সহস্ৰ প্ৰণিপাত অন্তৰ্যামী তুমি ব্ৰহ্মদেৱ নকলেও সকলো জানিব পাৰিছা মোৰ তপস্যাৰ উদ্দেশ্য তথাপিতো যদি সুধিছা তুমি দিয়া মোক অমৰত্ব দান বৎস অমৰত্ব বাহিৰে যিহকে খোজা তাকেই দিম মই দিলো প্ৰতিশ্ৰুতি বেশ ইমানেই যদি প্ৰভু করুণা তোমার দেয়া মুখ এই বরদান স্বর্গ মর্ত্য আকাশ পাতাল কতু যে মোর মৃত্যু নহয় ৩৩ কোটি দেবতা নাগ নর যক্ষ রক্ষ গন্ধর কিংবা নর পাতালর ভুজঙ্গমেও যেন মোর মৃত্যু ঘটাব নোৱাৰে আছে যত মানে অস্ত হস্ত নোৱাৰে ভেদিব এই মোৰ দুৰ্জয় শৰীৰ দিন কিংবা রাত্রি গৃহর মধ্যে বা বাহিরে রাতি ঘোর নিদ্যত যেন মোর মৃত্যু নহয় এই বলকে মই করিছু কামনা বৎস যদিও দুৰ্লভৰ কৰিছা কামনা তথাপিতো অকপতে দিলো তোমাক বৎস এতিয়া তুমি যোৱা ময়ো নিজ কৰ্তব্যত হওঁ অগ্ৰসৰ Wah, side village kau pelak wah. Atau itu? বিধাতার আখিক নির্মলে ললুময় গ্রহণ করি অমরত্ব 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 অমরত্ব
নকৰে কামনা এই হব হিৰণ্যৰ অভেদ্য কবচ আজি হন্তে মৃত্যুঞ্জয় হিৰণ্য কশিপু
নিগয়াৰ হেতু চলে দৈত শিশুগণ হাতে ধনু হৰলৈয়া দেখিতে সুন্দৰ আৱত মৰা পক্ষী অৰণ্য ভিতৰে হাৰি জাৰি চৰি আছে চলি আহে আনন্দিত মন পদ্মা সম নাভিজাৰ প্ৰণাম বাৰংবাৰ নমো দিব পদ্মা মালা ধাৰী নামো পদ্ম কমলেত্ৰ পদজাৰ পত পত্ৰ নমো ভকতৰ ভয় হাৰি নমো ভকতৰ ভয় হাৰি কোন তুমি সুন্দৰ বালক অকলে অকলে ৰাস উদ্যানৰ মাজত তুমি কি কৰি আছা প্ৰহ্লাদ বাছা প্ৰহ্লাদ গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্ন্যাসী ফকীৰেহে চোৱাচোন যাৰ পিন্ধিবলৈ এখনি বস্ত্ৰ নাই খাবলৈ এমুঠি অন্ন নাই তেনে লোকেহে হৰিনাম কীৰ্তন কৰি ভাল পায় কিন্তু তুমি হলা দৈত্যৰাজ হিৰণ্যকশিপুৰৰ পুত্ৰ তোমাক আকৌ হৰিনামৰ কিহৰ আৱশ্যক নাৰায়ণ নাৰায়ণ বাছা প্ৰহ্লাদ ৰজাৰ ল'ৰা হ'লে হৰি কীৰ্তন ল'ব পায় সঁচা কিন্তু তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু বাছা হৰিনাম ল'লে তোমাৰ পিতৃয়ে তোমাক খং কৰিব নহয় ঈশ্বৰৰ মহাশত্ৰু
বাছা প্ৰহ্লাদ, সকলোকে একেজন ঈশ্বৰেই স্বজন কৰে, কিন্তু তোমাৰ পিতৃয়ে এই কথা মানি নলয়, কাৰণ তোমাৰ পিতৃ হৰিৰ মহাশত্ৰু। আনহে নালাগে, তোমাৰ পিতৃয়ে হৰিনাম শুনিলে খঙত একেবাৰে উন্মাদ হৈ পৰে। তাৰ কাৰণে মই চিন্তা নকৰোঁ। মই তেওঁ মোৰ কথা নিশ্চয় শুনিব, কাৰণ তেওঁ মোক বৰ ভাল পায়। বাৰু বাছা, এতিয়া আৰু আমি পলম নকৰি মই তোমাক 2-4টামান গীত শিকাই দিম, তুমি মোৰ লগে লগে গাই যাবা। আহা বাছা, বহা। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। সুন্দৰ, অতি সুন্দৰ বাছা। আহা বাছা। বাছা প্ৰহ্লাদ, এতিয়া মই গীত গাম আৰু তুমি মোৰ লগে লগে গাই যাবা। আৰু শুনা, এই হৰি নামে হৰি নামে হৰি নামে সুন্দৰ, অতি সুন্দৰ বাছা। এই হৰি নামে কৰি আছে জগত উদ্ধাৰ। সুন্দৰ, অতি সুন্দৰ বাছা। ব'লা বাছা, এতিয়া গীত গাই গাই সৌ সুদূৰৰ দিশে হওঁ অগ্ৰসৰ। এ হৰি নামে হৰি নামে হৰি নামে হৰি নামে কৰি আছে জগত উদ্ধাৰ। এই হৰি নামে কৰি আছে জগত উদ্ধাৰ। নাৰায়ণ নাৰায়ণ। আপুনি বাৰু ভগৱান চিনি পায়নে? বাছা প্ৰহ্লাদ, এই কথা তুমি মোক কিয় সুধিলা? কাৰণ যেতিয়া মই মাতৃৰ গৰ্ভত আছিলোঁ, তেতিয়া যেন আপোনাৰে শুৱলা গীত গোৱা আৰু এই বিলৰ জংঘল মই শুনিছিলোঁ। বাছা প্ৰহ্লাদ, গীত গাই ঘূৰি ফুৰে আমাৰ দৰে সন্যাসী ফকীৰেহে, কেতিয়াবা ক'ৰবাত হয়তো শুনিবলৈও পাব পাৰা। বাৰু বাছা, আমি এতিয়া পলম নকৰি ব'লা।
সজতি লোভিলা হুয়াতি বোলা সৰ্বজন হাই হাই অমৰ্ক দৈত্যপতি হিৰণ্যকশিপুৱে আমাক ৰাজসভালৈ মাতি পঠাইছে। এই তেনেকে জগৰ লগোৱাটো আমাৰ মনত পৰা নাই। নাই জগৰ নাই লগোৱা নাই লগোৱা। কিন্তু মোৰ অকণমান সন্দেহ আছে। কিবা গণ্ডগোল কৰিছিলি নেকি? নাই কৰা। ক'ৰবাত কেতিয়াবা কাহানিবা কিবা গণ্ডগোল কৰিছিল? নাই কৰা। বাৰু এই কপালকে ধ্যাই আমি আগবাঢ়োচোন। বোলে কথাতে কয় নহয়, এই ৰাখে হৰি মাৰে কোনে? মাৰে হৰি ৰাখে কোনে? ব'লা। এইখন থৈ লৈছে হাতত লৈছে অলপ মানুহক ঘূৰাব লাগে। হ'ব ঠিক আছে, চেষ্টা কৰিছো। ঘাতক। পিতা, বাছা প্ৰহ্লাদ, তুমি বোলে শ্ৰীহৰিক বিচাৰি গৈছিলা, পালা জানো? বাছা প্ৰহ্লাদ, পিতা, তোমাক এইবোৰ কোনে শিকাইছে? মইতো কাহানিও হৰিনাম উচ্চাৰণ কৰা নাই। পিতা, প্ৰহ্লাদ, শ্ৰীহৰি নাম উচ্চাৰণ কৰিলে বিপদ বিঘিনি আঁতৰি পলায়। বাছা মোৰ প্ৰহ্লাদ, এইবোৰ শিক্ষা তোমাক কোনে দিলে? হৰি মোৰ চিৰ শত্ৰু, জানে সৰ্বজনে। প্ৰহ্লাদ, পুনৰবাৰ নলবাসেই ভাতৃহন্তা দেৱ নাৰায়ণৰ নাম। পিতা, জগতত কোনো কাৰো শত্ৰু নহয়, কোনো কাৰো মিত্ৰ নহয়, সকলোকে একেই বিচাৰিছে। হে ভগৱান, তুমি শ্ৰীহৰিক ভক্তি জ্ঞানী কৰিবা। প্ৰহ্লাদ, তেওঁ মংগলময়, তেওঁ কৰুণাময়। প্ৰহ্লাদ, বাৰে বাৰে পিতৃৰ বাক্য অমান্য কৰিছ তই। পুত্ৰ বুলি, শিশু বুলি তোক মই নকৰিম ক্ষমা। পিতা, শ্ৰীহৰি তোমাৰ মোৰ সকলোৰে পিতা। খুব কমে বন্ধুত্ব শক্তিৰে ৰাজন। পাপ নহয়, প্ৰহ্লাদ, বৰপিতা শ্ৰীহৰি মহাপাপ লিপ্ত নহ'ব পিতা। কায়াধু, কি চাই আছা তুমি? পুতলাৰ দলে লৈ যোৱা তোমাৰ সুযোগ্য সন্তান প্ৰহ্লাদকে নহতো আজি
ঘটিব মহা অঘটন। কোনে বাৰু গোপনে গোপনে আহি এই শিক্ষা দিলে প্ৰহ্লাদক মোৰ? বেশ, চতুর হরি নতুন খেলা ৰচিছে এই হিৰণ্যৰ বাবে। ময়ো জানো নিজৰ কৰ্তব্য। পুত্ৰ আৰু পত্নীৰ স্নেহতে বিচলিত নহওঁ কদাপি, বিচলিত নহওঁ কদাপি। শুক্ৰৰ তনয়, শুক্ৰৰ তনয় খন্দাৰু অমৰ্ক, খন্দাৰু অমৰ্ক। দৈত্যপতিৰ জয় হওক। এই কিবা হেতু মতালে আমাক কিবা কাৰ্য কৰিম সাধন। শুনা হেবে শুক্ৰৰ তনয়, আজি এক মই মহাসংকটত পৰিছো। মোৰ পুত্ৰ প্ৰহ্লাদক কোনোবাই গোপনে গোপনে আহি হৰিৰ কীৰ্তন পাঠ কৰাইছে। হৰি মোৰ চিৰ শত্ৰু, জানে সৰ্বজনে। প্ৰহ্লাদৰ এই হৰি নামৰ উচ্চাৰণে অশান্তি অশান্তি কৰিছে সমগ্ৰ দৈত্যপুৰীত। কোৱা কোৱা হেবে শুক্ৰৰ তনয়, পাৰিবানে উদ্ধাৰ কৰিব মোক এই সংকটৰ পৰা? দৈত্যপতি, ত্ৰিভুৱন বিজয় তুমি, গঢ়া পৃথিৱীৰ অধীশ্বৰ হৈ কিবা হেতু চিন্তাত কাতৰ? অতিকে চিন্তিত মই, অতিকে চিন্তিত। প্ৰহ্লাদক কোনে আহি এই শিক্ষা কৰিলে প্ৰদান, তাকে মই অতিকে চিন্তিত, অতিকে চিন্তিত। খণ্ড আৰু অমৰ্ক, দৈত্যপতি লৈ যোৱা মোৰ পুত্ৰ প্ৰহ্লাদক আৰু যত মানে আছে দৈত্য শিশুক সকলোকে সকলোকে উচিত শিক্ষা কৰিব প্ৰদান। চাবা যাতে হৰিনাম কোনোদিনে উচ্চাৰণ কৰিব নোৱাৰে। দৈত্যপতি, শিশু 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 সবালোকৰ নধৰিব যায়। আপোনাৰ বয়স হৈলে বুদ্ধি হ'ব ভাল। নহয়, হৰিনাম উচ্চাৰণ কৰি, হৰিনাম উচ্চাৰণ কৰি প্লাবিত কৰিছে মোৰ এই দৈত্যৰ পুৰীত। লৈ যোৱা অবিলম্বে প্ৰহ্লাদ আৰু যত আছে দৈত্য শিশুকে উচিতভাৱে কৰিবা শিক্ষাদান। আৰু যদি সেই শিক্ষা তোমালোকে কৰিব পাৰা, তোমালোক দুয়োকে মই অযাচিতে দৈত্যৰ অৰ্ধংশ কৰিম প্ৰদান। দৈত্যপতি, সাধ্য অনুসৰি চেষ্টা কৰি চাম। কিন্তু শুনা শুক্ৰৰ তনয়, খণ্ড আৰু অমৰ্ক, দৈত্যপতি যদি সেই কাৰ্যতে হোৱা তোমালোক দুয়ো বিফল, তেন্তে তোমালোকৰ দুয়োৰে মৃত্যু অনিবাৰ্য।
দাদা দাদা দৈত্যপতিক চিন্তিত দেখি কথাটোত হয় বৰ দিলো হয় হয় কিন্তু কৰিব নোৱাৰিলে যে নহয় কথাটো তুমি বুজিছানে নাই এটাই মাত্ৰ কৌশল এটাই মাত্ৰ কৌশল এই পলাত শিশুটি বৰ বন্ধুপ্ৰিয় তেওঁৰ মন জয় কৰিবলৈ হলে তেওঁক আৰু তেওঁৰ লগৰীয়া সকলকো হৰি বিদ্ৰোহী কৰি তুলিব লাগিব বুজিছা তেতিয়াহ'লে দাদা হয়গীতা হয়নে বাৰু সৌগীতা হয়নে বাৰু হয়গীতা শিশুসকলে হৰিগীত গাই গাই এইফালে আহিব লাগিছে সেইগীতাই হয়নে আহিছে 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 সাৱধান দেই আহা 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 বাচ্চাহঁত ব'লা 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 বহা 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 এইফালে আহা এইফালে আহা ধুনীয়াকে বহা ধুনীয়াকে বহা প্ৰণাম প্ৰণাম আয়ুষ্মান ভৱ সেই পাছত যি হয় হ'ব কি ক'লা পাছত যি হয় হ'ব দাদা এইবোৰ উল্টা ফুল্টা কৈ তুমি মোক ভয় খুৱাই নামাৰিবা নেমাৰো নেমাৰো চিধা চিধিকে ক'বা যি কোৱা কি পিছত যি হয় হ'ব হ'ব এতিয়াই হ'ব হ'ব আয়ুষ্মান ভৱ বহ পিছে বাছা পঢ়লাত ভাল কথা এইটো এই গুৰুদেৱে দিয়া শিক্ষাবিলাক মানি চলাটোহে শিষ্যৰ সচ লক্ষণ নহয় জানো কিবা এটা কোৱা এই প্ৰকৃততে তুমি কোৱা কথাবিলাকেই সত্য 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 কিন্তু এই ৰাজ্যত তেনে কথা নকবা নকবা এইবোৰ তেনে কৰিলে পাপ কৰাহে হ'ব খাব খুইছা এই আশ্ৰমত থাকি ঐ শুনি ল ভেবা লাগি চাই নাথাকিবি কথাবোৰ শুনি থাক আমাৰ এই আশ্ৰমত থাকি বহি আমি দিয়া কামবিলাক শিকি আমি দিয়া নীতি নিৰ্দেশনা মানি ঐ তোৰ নাম কি ক'লে কি লাভ প্ৰহ্লাদ শুনি ল কথাবিলাক আমি দিয়া নীতি নিৰ্দেশনা মানি চলি আমি এতিয়া তহঁতক বামানৰ শাস্ত্ৰ অধ্যয়ন কৰাই একোটা দৈত্যপতি বনাম দৈত্য সন্তান হ'বলৈ আহিছ দৈত্য নিচিনাকে থাকিবি এনেকে আলমুকুটা খাই বহি নাথাকিবি দৈত্যৰ সন্তান দৈত্য নিচিনাকে থাকিবি এনেকে বহিবি এতিয়া মই তোমালোকৰ আগত ভাই মই এতিয়া তোমালোকৰ আগত মই বামানৰ শাস্ত্ৰ পাঠ কৰিম আৰু তোমালোকে আমাৰ লগতে আওৰাই যাবা কি কৰিবা আওৰাই যাবা ইহঁতৰ মুখৰ মাতবোৰ কি হ'লে তাকেহে পাই হয় আকৌ আগলৈ বকচোন যা এইখিলে যা সেইখিনি বকে যা আগলৈ যা
দেৱী 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 ডাঙৰকে খাবি কিবা অকণমান খাবি ঐ তহঁতি দৈত্য সন্তান হ'বলৈ আহিছ ইয়াত নাম কীৰ্তন কৰি বৈষ্ণৱ হ'বলৈ অহা নাই দেৱী সুৰেশ্বৰী ভগৱতী গংগে ত্ৰিভুৱন তাৰিণী ত্ৰিভুৱন তাৰিণী তৰল ডাঙৰকে তৰল তৰংগে শংকৰ মৌলিনী বাসিনী বিমলে মমমতি ৰাতং তব পদ কমলে আকৌ এবাৰ দেৱী সুৰেশ্বৰী ভগৱতী গংগে ত্ৰিভুৱন তাৰিণী তৰল তৰংগে মমমতি ৰাতং তব পদ কমলে পাৰিছে ঠিক আছে এতিয়া অমৰক দাদা তোমাৰ পাঠদান কৰা এতিয়া তোমালোকে ক খ গ আৰু ঘ এই চাৰিওটা ক খ গ ঘ ক খ গ ঘ এই বেচেৰা উঙৰটো ক'ত গ'ল উঙৰটো দাদা এই ঠাণ্ডাত একেবাৰে কেঁকুৰা হৈ গ'ল উঙৰটো নেলাগে ঐ উঙৰটো নেলাগে দেই বৰ ঠাণ্ডা পাইছে অকল ক খ গ আৰু ঘ এই চাৰিওটা পঢ়িলেই হ'ব আৰু ঘৰতে শেষ আৰু দেই কৈ যাবা দেই কয় কালি কৃপালিনী খয় খৰ্গধাৰিণী গয় গজগামিনী ঘয় ঘোৰাং মুক্ত কেশিনী সুন্দৰ এতিয়া তোমালোকে এই তোমালোকৰ পুথিফুলিবোৰ উলিয়াই লোৱা পুথি পাজিবোৰ উলিয়াই লোৱা দাদা অমৰক হয় গাই যোৱা এতিয়া মই কম তোমালোকে লিখিবা অঁ দৈত্যপতি সেয়াই দিয়াহে দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ এইটো লিখাহে দেই লিখিবলৈহে কৈছো মোৰ নিচিনা কৰিবলৈ কোৱা নাই লিখা এই বাক্য শাৰী তোমালোকে প্ৰত্যেকে এই 3 শাৰীকৈ লিখিবা দেই এই শাৰীকৈ লিখিবা বৰ সুন্দৰ 3 শাৰীকৈ লিখা লিখা দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰ কি বোলে চাই আছ লিখা ঐ কি লিখিছ দৈত্যপতি হিৰণ্যকশিপু আমাৰ ঈশ্বৰহে এছৰ নহয় দাদা ই এছৰ লিখিছে খাই দিব দেই হাঁহি উঠি গৈছে দেই এছৰ লিখিছে ঈশ্বৰ ঈশ্বৰ পুনাই লিখ ভাই অমৰক দাদা এই প্ৰহ্লাদক মন কৰাচোন সৈতে কি লিখিছে লিখ বোপাই লিখ লিখ প্ৰহ্লাদ বোপা চাওচোন তুমিনো কি লিখিলা দিয়া দাদা লিখোতেতো
ঠিকে লিখিছে লিখিছে লিখিব আখৰ কেইটাও ভাল ভাল পিছে পিছে আৰু কি ই লিখিছে ওম নমো ভগৱতে বাসুদেৱায় সেইটো কিয় ইহে জানে এই সত্যই ভগৱান সত্য সদায় জয় মুহাৰ বেগতে মুহাৰ প্ৰহ্লাদ সাৱধান সাৱধান তই মৰিব খুজিছ মৰ লগতে আমাৰ ইয়াক নামাৰিবি বুজিছনে ইয়াক নামাৰিবিচোন তই মৰিব খুজিছ অকলে মৰ আমাক মানে ইয়াক নামাৰিবি দেই সাৱধান প্ৰহ্লাদ দৈত্যপতিৰ পুত্ৰ হলেও তুমি যদি আমি দিয়া শিক্ষা নামানা তোমাক বেত্ৰাঘাত পৰ্যন্ত শাস্তি দিয়াৰ অধিকাৰ ৰজাই আমাক দিছে হ'ব ভাই মগ এইবোৰ ইহঁতে ইমানটা যি কৰে কৰক এতিয়া মই ভাবিছো অলপমান ইহঁতক অনুশীলন কৰাই দিয়া কিহৰ অনুশীলন বা তহঁতি নিজৰ নিজৰ জেগাত থিয় হৈ পেলাই কচোন কোনে কি কৰি ভাল বৰ সুন্দৰ কোৱা এইয়াহে দৈত্য শিশুৰ লক্ষণ পিছে উঠোতে সাৱধানে উঠিবা দেই পৰি যাব পাৰা নহয় কোৱা মই তৰোৱালা যুদ্ধ কৰি বৰ ভাল পাওঁ তৰোৱাল যুদ্ধ বহা ঘোঁৰা মৃগয়া কৰি বৰ সুন্দৰ বহা বাছা প্ৰহ্লাদ তুমি কোৱাচোন তুমিনো কি কৰি ভাল পোৱা কোৱা কি ক'লে এই ল'ৰাটো পাগল হ'ল নেকি কি ক'লে এই ল'ৰাটো পাগল হ'ল নেকি কি ক'লে হেৰৌ তই নিজেতো পাগল হলিয়েই তই আমাকো পাগল কৰিহে এৰিবি ন বহি থাক এতিয়া হেৰি তোমালোকে এটা কাম কৰা থিয় হোৱা অকণমান আঁতৰলৈ যোৱা তৰোৱাল যুদ্ধ শিকাম মই এতিয়া আঁতৰলৈ যোৱা গ'লা এনেকে থিয় হোৱা এই হাতটো এনেকে দিয়া দিলা এনেকে ঘূৰোৱা আঁতৰাই দিবলৈ কৈছো মই ভাই মই আকৌ দাদা লক্ষ্য কৰি থাকিম মই লক্ষ্য কৰি আছো এনেকে ঘূৰোৱা সুন্দৰ হৈছে এইকেইটা দৈত্যৰ সন্তান হ'ব পাৰিব দেই পাৰিছ দেহাটো অকমান এতিয়া মুকলি লাগিছেনে এই নিজৰ সোঁ ভৰিটো বাওঁ ভৰিৰ ওপৰত তোল উঠাই লোৱা বাওঁ ভৰিটো সোঁ ভৰিৰ ওপৰত তোল আৰু কিবা ভৰি আছে জানো নাই নহয় জুটপুট লগাই নিদিবা আকৌ দেই এতিয়া হাত দুটা কিনাৰত হলি থৈ পেলাই দাঙি দে এনেকে দাঙি পেলাই এনেকে লৰাই থাক লৰা আহিলো ধৰিলা ধৰিলো ৰবই নোৱাৰিছে এতিয়া তহঁতি এনেকে পেট পেলাই আজি নেৰিছো ৰাতিপুৱালৈকে নেৰিছো খুলি শুবলৈ দিয়া নাই পেট পেলাই পৰিবলৈ দিছো পৰ এই হাত দুটা মাজলৈ লৈ আনিলি নে মাজলৈ আনিলি এতিয়া এনেকে উঠি পেলাই এই কিলাগুটিটো ভৰাই লৈ পেলাই এনেকে মোলে চা এনেকে পেলাই সমানে ৰ'ব চাবি এনেকে
পাইছা নাই নাই পৰা এই হাতটো পাৰিছে পিছল দিলা পাৰিছে এতিয়াহে পাৰিবি এই এই যে দেখ এই দে এই দে এই এই দাদা হ'বনি হ'ব দেই হ'ব পৰি পাৰিছ গৈছে পাৰিছ আৰু এটা কৰ এনেকে বহ ভৰিকেইটা মেলি দে ভয় নকৰি মেলি দে হাত দুটা ওপৰত দাং লাহেকে ইয়াত শুই দে ঐ এনেকে লাগি পেলাই নহয় এনেকে শুই দে মোৰটো শুৱাই দে দৈত্যৰ সন্তান হ'বলৈ আহিছ হা এতিয়া তহঁতি মোৰ লগত হাঁহিব লাগিব দাদা এইবোৰ কি হৈছে তাকেহে ইহঁতৰ ভোক লাগিছে নেকি ভোক লাগিছো এটা ভোক লাগিছে তহঁতৰ যদি ভোক লাগিছে ইয়াতে বহ আমি কিবা এটা খাই আহোঁগে দেই ব'লা এ চাবা কিন্তু আমাৰ অনুপস্থিতিত এই ভুলতো যাতে হৰিনাম উচ্চাৰণ নকৰা হ'লে কৈ থলো ব'লা সময় আছে মানুহ আছে কি হয় কি বেয়া হৈছে নি বেছি হৈছে বুলি ক'লি যে বন্ধ কৰ এই দৈত্য ৰাজ্যত হৰিনাম গোৱা বৈষ্ণৱ ওলাইছ আৰু ভাই অমৰক দাদা তুমি ইমান আপোন পেটীয়া কেতিয়াবা হ'লা দাদা অকলে এই হৰিনামৰ অমীয়া মাধুৰী তুমি পান কৰিছা দাদা এই ভাই সন্দৰ কথা তুমি পাহৰি গ'লা দাদা আকৌ গা ধৰ আৰম্ভ কৰ উঠ হৰিনাম আকৌ আৰম্ভ কৰ উঠ কি হ'ল এইকেইটা উঠ গাই দিয়া দাদাৰ কাৰণে আকৌ এবাৰ গাই দিয়া উঠা ইহঁতি ইয়াত এনেকে পাঠ পঢ়ি ফালিব নেলাগে আৰু নেলাগে অমৰক দাদাও ইহঁতক ইমান এটা দৈত্যপতিৰ ওচৰত গতাই দিয়াহে কথা ঐ তহঁতি এই তুলত থাকি খোলত ভাত খাই থাকিব নেলাগে বাহিৰ হ তুলৰ পৰা समझा दूंगा कौन है
দৈত্যপতি দৈত্যপতি এই প্ৰহ্লাদ বোপাই তজু চৰণত সেৱাহে জনাইছে পিতা অকলে অকলে তুমি কি ভাবি আছা বাছ প্ৰহ্লাদ পিতা মোৰ নয়নৰ মণি তই বাছ প্ৰহ্লাদ কোৱাচোন বাৰু তুমি গুৰুৰ গৃহত থাকি কি কি শিক্ষা ল'লা পিতা গুণাতেন্তে স্থিৰ কৰিম কোৱা শ্ৰৱণ কীৰ্তন স্মৰণ বিষ্ণু অৰ্চন পদসেৱন আৰু সুনন্দা দায়িত্ব অকীৰ্তন বিষ্ণু পৰিকল্পনা পিতা এই নৱবিধ ভক্তি আচৰণ অতি বন্ধ কর প্রহ্লাদ এয়াই শিকিলি কি এয়াই শিকিলি নেকি তই গুৰুৰ গৃহত থাকি নকৰিবি উচ্চাৰণ সেই ভাতৃহন্তা মোৰ হৰিৰ নাম প্ৰহ্লাদ তোমাৰ ইমানেই কৰিছো বাৰু ইমানেই হৰি নামত মগন প্রহ্লাদ ব্রাহ্মণে কোৱা কথা সঁচা নেকি প্রহ্লাদ কৈ দেও বোপাই প্রহ্লাদ সেই মনে মনে প্রহ্লাদ পুত্র বলি শিশু বলি তোক বাৰে বাৰে মই নকৰিম ক্ষমা শুক্ৰৰ তলৈ খণ্ডৰ অমৰ্ক এয়াই শিক্ষা দিলি তই মোৰ পুত্ৰ প্ৰহ্লাদক ভাবিছিলো দুয়ো উপযুক্ত বুলি কিন্তু অপদাৰ্থতাহত দূৰ মোৰ সন্মুখৰ পৰা বসা প্ৰহ্লাদ প্রহ্লাদ নলবি দুনাই সেই হরিনাম একে ঘৃণা করু মই সেই হরির নামত প্রহ্লাদ আজি এই মই দূর করু কুলর কন্তক ঘাতক কোন হেরু ঘাতক মোর প্রহ্লাদে হরিনাম উচ্চারণ করি ব্যাঘাত জন্মাইছে দৈত্যৰ পুৰীত লৈ যা এই প্ৰহ্লাদক হাতত জিঞ্জিৰি লগাই লৈ যা বৈদ্যভূমিলৈ যত মানে আছে কঠোৰ শাস্তি কৰিবি প্ৰদান এই প্ৰহ্লাদক যা লাগিব বিষ্ণুৰ বিনাশ কেবে নিজৰ মৰণ এই আজি হিৰণ্য
জীবনৰ প্ৰাণ দেৱ নাৰায়ণ, দেৱ নাৰায়ণ। দাদা হাল দাদা বাৰু দাদা কি দাদা বাৰু দাদা বাৰু দাদা রাখে হরি মারে কুনে মারে হরি রাখে কুনে মারে হরি রাখে কুনে ও হরিদার হৃদয়ৰ মাজে কি কৰিব পাৰে তাক
দৈত্যৰাজ! 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 ঘাতক! বৰ্ষা প্ৰহ্লাদ বাৰে বাৰে তোক এই ঘোৰ সংকটৰ পৰা কোনে ৰক্ষা কৰি আছে? পিতা মইতো সংকটত পৰা নাই ষ্টপ প্ৰহ্লাদ! প্ৰহ্লাদ! বাৰে বাৰে তই মৃত্যুকেই কৰিছ কামনা। দে দেখুৱাই ক'ত আছে সেই তোৰ চতুৰ হৰি? পিতা তোমাৰ কাৰ্য তুমি কৰিছা শ্ৰীহৰিয়ে মোক ৰক্ষা কৰিব। প্ৰহ্লাদ! প্ৰহ্লাদ! উন্মাদ! উন্মাদ নকৰিবি মোক! দে দে দেখুৱাই ক'ত আছে সেই ভাতৃহন্তা মোৰ দেৱ নাৰায়ণ? বেশ বেশ, তোক প্ৰথমতে নিষ্কণ্টক কৰি তাৰ পিছত তোৰ সেই শ্ৰীহৰিক হত্যা কৰি মই মোৰ মনৰ কামনা কৰিম পূৰণ। পিতা প্ৰহ্লাদ! মই অসত্য কোৱা নাই সৌ আছা মোৰ ইফালে চাই আছে। প্ৰহ্লাদ, স্ফটিক স্তম্ভৰ মাজতে আছে তোৰ শ্ৰীহৰি লুকাই। প্ৰহ্লাদ, প্ৰহ্লাদ, তোৰ শ্ৰীহৰি লুকাই আছে সেই স্ফটিক স্তম্ভৰ মাজত। প্ৰহ্লাদ! সৌ স্ফটিক স্তম্ভ বাছা প্ৰহ্লাদ, সঁচাকেই নেকি সেই স্ফটিক স্তম্ভৰ মাজত আছে নেকি ভাতৃহন্তা মোৰ দেৱ নাৰায়ণ? ক ক ক প্ৰহ্লাদ, ক ক ক ক ক সঁচাকৈ সঁচাকৈ আছে নেকি মোৰ ভাতৃহন্তা দেৱ নাৰায়ণ সেই স্ফটিক স্তম্ভত? আছে পিতা, শ্ৰীহৰি মোক চাই এইফালে। বেশ বেশ, সেই হওক সেই হওক সেই হওক। ভাত
ভাতৃহন্তা দেব নারায়ণ ভাতৃহন্তা মোর দেব নারায়ণ ভাতৃহন্তা ভাতৃহন্তা দেব নারায়ণ ভাতৃহন্তা দেব নারায়ণ ভাতৃহন্তা দেব নারায়ণ ভাতৃহন্তা ভাতৃহন্তা দেব নারায়ণ কোন তই নরসিংহ বেশ বেশ আমাকে বধিব লাগি আই লাহরি
মায়া কৰি আমাক বধিব লাগি আই লাহৰি মায়া কৰি বেশ 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 তেন্তে পূৰ্ণ কৰো মনৰ কামনা দি এহি বুনি দৈতে চৰে এহি বুনি দৈতে চৰে এহি বুলি দৈতে চৰে গদা কঠাইয়ে দানৱ মাতংগ গৈলা দানৱ মাতংগ গৈলা নিশিঘ কধাইয়ে শীত চাই পাক ঘূৰে দহিত দূৰা চাৰয়ে ৰাম হৰি ভোলা সৰ্বদন নিৰন্তৰে নৰে ডাকি নিৰন্তৰে নৰে ডাকি হৰি হৰি বোলা
প্রভু দুষ্টময় তোমার ভক্ত কোয়া আমি কি গরিব প্রভু তজুপামের মাহুয়ের খবর তুমি জগতের ঈশ্বর তোমাকে নিন্দিলে পিতৃমূলক হিজিলে পাতে কম তারপর শুনতে পিতৃ নিশ্চাইক এতে প্রসাদ দিউমুক পরম বৈষ্ণব তুমি একাশ পুরুষ তুমি করিলা উদ্ধার যে স্থান থাকে মোর ভক্ত উদার শ্রদ্ধা সেই স্থান থকা কি পতঙ্গ হয় শুদ্ধ ভগতৰ একান্ত ভক্তি তোমার সমস্যা বলে চিরদিন থাকিব ধরা তোমার আমার কথা ভুলে জিতু ধরে কিউ পাব অত্যয়কে তোমার আমার কথা ভুলে জিতু ধরে কিউ পাব অত্যয়কে জয় নিশিকামনারি জয় 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 জয়